আজি ভিডিঅ'টো দেখাম যে আজি অফিচ এটাত মই দেখাই আছো যে কম্পিউটাৰ এটা মানে প্ৰব্লেম হৈছে বোলে তাৰ বাবে মই অফিচত গৈ আছো ঠিক কৰিবলৈ কম্পিউটাৰটো আহক ভিডিঅ'টো চাওক মই কেনেকে কি মানে প্ৰব্লেম হয় মই এতিয়ালৈ গমেই পোৱা নাই প্ৰব্লেমটো কি মই আপোনালোকৰ ওচৰত দেখাম প্ৰব্লেমটো দেখাম আৰু তাক কেনেকে সলভ কৰিব লাগে মই দেখাম এই ভিডিঅ'টো আপোনালোকে চাওক আপোনালোকে বুজিব আপোনালোকৰ যদি এনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰে তে কেনেকে সলভ কৰিব লাগে মই আজি ভিডিঅ'টো যিমান পাৰো মই আপোনালোকক শিকাব চেষ্টা কৰিম আজি লকডাউন হৈ আছে আজি একচুয়ালি গুৱাহাটীত লকডাউন আজি শনিবাৰে বন্ধ থাকে মোৰ ফ্ৰেণ্ড ইয়াৰ নাম ধ্ৰুৱজ্যোতি দাস আমি একচুয়ালি এপিডিচিএল অফিসত গৈ আছো অফিসটো হৈছে ৰাজগড়ত এটা আমি গীতানগৰ থানা ক্ৰস কৰিলো এটা গৈ আছো আৰু এটা কম্পিউটাৰটো চালো যে কম্পিউটাৰত বহুত ভাইৰাছ আছে মানে ইমান ভাইৰাছ যে কম্পিউটাৰত যিকোনো যদি আপুনি পেন ড্ৰাইভ লগায় তে পেন ড্ৰাইভৰ গোটেই বস্তুখিনি মানে নোহোৱা হৈ যায় মানে হাইড হৈ যায় বস্তুখিনি তে এন্টিভাইৰাছ আছে কিন্তু এন্টিভাইৰাছটো আপডেটেড নাই তে মই এতিয়া নেট লগাই পেলাই ইয়াক আপডেট কৰো তে মই বহুত কেইবাৰ আপডেট কৰিলো মানে 3বাৰ মান আপডেট কৰিলো কিন্তু বাৰে বাৰে এইটো নটিফিকেশন আহে তে এই নটিফিকেশনটো যদি আহে আপোনালোকৰ তে কি কৰিব লাগে মই বুজাই আছো চাওক প্ৰথমতে আপুনি কি কৰিব এন্টিভাইৰাছটো ওপেন কৰিব ওপেন কৰাৰ পাছত আপুনি কৰ্নাৰৰ ৰাইট সাইডত আছে হেল্প বুলি তাতে ক্লিক কৰিব ক্লিক কৰি পেলাই আপুনি এবাউটত যাব এবাউটত গৈ পেলাই আপুনি দেখা পাব তলত লাইসেন্স ডিটেইলছ বুলি লিখা আছে তাত ক্লিক কৰিলে আপোনাৰ গোটেই আপোনাৰ এন্টিভাইৰাছৰ লাইসেন্সৰ গোটেই প্ৰডাক্ট কিটো আহি যাব তাৰ পৰা আপুনি কি কৰিব প্ৰডাক্ট কিটো কপি কৰি ল'ব তাৰপিছত যিকোনো এটা ব্ৰাউজাৰ আপুনি ওপেন কৰিব ওপেন কৰি আপুনি টাইপ কৰিব আপোনাৰ এন্টিভাইৰাছৰ নামটো লিখিব তাৰপিছত লিখিব ডাউনলোড তাৰপিছত প্ৰথম যোনটো লিংক আহে তাতে ক্লিক কৰিব আপুনি এন্টিভাইৰাছৰ যোনটো প্ৰডাক্ট কি কপি কৰিছিলে ইয়াত পেষ্ট কৰিব আৰু এন্টিভাইৰাছৰ প্ৰডাক্ট কিটো এটা বেলেগকে আপুনি তাক ভালকে লিখি ৰাখিব তাৰপাছত আপুনি ইয়াক ডাউনলোড কৰিব ডাউনলোড সফটৱেৰত ক্লিক কৰি পেলাই ইয়াক সেভ কৰিব আপুনি ডেস্কটপত বা য'ত হয় আপুনি সেভ কৰি ল'ব তাৰপিছত মাজত এটা কথা কওঁ যে আপোনালোকে এন্টিভাইৰাছটো আনইনষ্টল কৰাই ল'ব আনইনষ্টল কৰাই পেলাই এই নতুনকে যোনটো এন্টিভাইৰাছ এইটো ডাউনলোড কৰিছে নতুনকে এই নতুন এন্টিভাইৰাছটো আপুনি ইনষ্টল কৰিব আপোনাৰ ডাউনলোড হোৱা ফাইলটো ওপেন কৰাৰ পিছত আপোনাৰ কুইকিল হওক বা আপোনাৰ যি এন্টিভাইৰাছে হয় তাৰে সেটআপটো ডাউনলোড হ'ব ইয়াক ডাউনলোড কৰিব আপুনি আপোনাক যদি এন্টিভাইৰাছ লাগে তে মোক আপুনি কন্টাক্ট কৰিব এই এন্টিভাইৰাছটোৰ এমআৰপি হৈছে 999 মানে 1000 ক'ব গ'লে মই আপোনাক 450 দিব পাৰিম মানে 450 ত আপোনালোকে মোৰ পৰা এন্টিভাইৰাছটো অনলাইন পাৰচেজ কৰিব পাৰিব যেহেতু আপোনালোকে যদি ল্যাপটপ ইউজ কৰে বা ডেস্কটপ ইউজ কৰে এন্টিভাইৰাছ এটা লাগে কাৰণ এন্টিভাইৰাছ নহলে মানে ভাইৰাছ মানে যেনেকৈ এইটো আজি আপোনালোকক ক'লো যে এইটোত কেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছিলে তে আপোনালোকে হেনুকা ফেস কৰিব পাৰে আৰু এন্টিভাইৰাছ থাকিলে আপোনাৰ হাৰ্ড ডিস্কখনো ভাল থাকে মানে হাৰ্ড ডিস্কখন কিতিয়া ভাইৰাছ লাগি পেলাই আপোনাৰ ফাইলবোৰ কৰাপ্ট হৈ যায় তে সেইভাবে এন্টিভাইৰাছটো থাকিলে আপোনাৰ 1 ইয়াৰৰ কাৰণে যদি লয় তে 1 ইয়াৰৰ কাৰণে আপোনাৰ ডেস্কটপটো মানে প্ৰটেক্ট হৈ থাকে কোনো ধৰণৰ ভাইৰাছ মানে নুখুমায় ইয়াক ইনষ্টল কৰি দিব নেক্সট মাৰিব এইবোৰটো আপোনালোকে গম পাই থাকে এইটো ইনষ্টল হোৱাৰ পিছত আপোনাৰ কম্পিউটাৰটো আপুনি স্ক্যান কৰক স্ক্যান কৰিলে যিখিনি ভাইৰাছ আছে সেইখিনি ওলাই যাব যেনেকৈ এইটো কম্পিউটাৰত মই স্ক্যান কৰাৰ পাছত এই গোটেই ভাইৰাছখিনি ওলাই গৈছে আৰু যি প্ৰব্লেম আছিল মানে পেন ড্ৰাইভ বা যিকোনো বস্তু ইয়াত লগালে গোটেই ফাইলবোৰ খাই দিছিলে মানে হাইড হৈ গৈছিলে তে এন্টিভাইৰাছটো স্ক্যান কৰাৰ পাছত ইয়াৰে মানে যিখিনি ভাইৰাছ আছে গোটেইখিনি ওলাই গৈছে আৰু প্ৰব্লেমটো সলভ হৈ গৈছে আৰু এইটো সফটৱেৰৰ মাৰিছে একচুয়ালি মই মানে নতুন এন্টিভাইৰাছ লগালে সদায় ফৰমেট মাৰি পেলাই লগাব লাগে তে সফটৱেৰ মাৰা হেতু ভিডিওটো মই এক্সট্ৰাকে বনাম লাগে কেনেকৈ সফটৱেৰ মাৰিব লাগে উইন্ডোজ 7 হক উইন্ডোজ 10 হক গোটেই অপাৰেটিং সিস্টেম আপোনালোকক মই দেখাই দিম কেনেকৈ পেন ড্ৰাইভ বুটেবল বনায় সেইবোৰ গোটেই ভিডিওত দেখাম মই তে আজি ভিডিওটো এইখিনিতে মই সমাপ্ত কৰিব বিচাৰিছো তে ইয়াত আজি মই দিনটোত বহুত কেটা কম্পিউটাৰ ভাল কৰিলো একচুয়ালি মই 2-3টা কম্পিউটাৰ ভাল কৰিলো গোটেইখিনিৰ ভিডিও বনোৱা নাই গোটেইখিনি ভিডিও বনালে বহুত দীঘল হৈ গ'লে ভিডিওটো এই ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব এই ভিডিওটো চোৱাৰ বাবে ধন্যবাদ থ্যাংক ইউ